নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই চাওকচোন, এই সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ হাৰ্টৰ অপাৰেশ্যন হ'ব লগা আছে আৰু তাৰ মাজৰে অকণমানি এজনীৰ হ'ল। চাওকচোন, এই মাস্ক লগাই থৈছে আৰু মাস্ক লগাই থৈছে। তাই অকণমান অপাৰেশ্যনটো কৰিবলৈ এতিয়া প্ৰব্লেম হৈছে, তাই বহুত বেছি হৈ গ'ল। আৰু এইফালে চাওক, আৰু এটি অকণমানি আছে। এই অকণমানিটি আৰু প্ৰথমতে দেখুওৱা অকণমানিটি, ইহঁতৰ হাৰ্টত ফুটা এটা আছে বুলি কৈছে, সেইটো কাৰণে ইহঁতৰ অপাৰেশ্যন হ'ব। আৰু আছে, আৰু দুটা আছে সৰু সৰু, আৰু এই খুব কান্দে। এই উশাহ লোৱাত খুব প্ৰব্লেম হয়, গতিকেলৈ অক্সিজেনটো এনি টাইম লগাই থৈ দিবলগীয়া হয়। মাক দেউতাকক খুব আমনি কৰে, ৰাতি শুবলৈও নিদিয়ে। মাকক তাই পিঠিত তুলি ল'বলৈ কৈছে। মাকে অক্সিজেন মাস্কটো লগাই থোৱা ভাগে অকণমান পিঠিত তুলি লৈছে তাইক। এতিয়া ইহঁতৰ BP চেক কৰিছে আৰু এইটো হাৰ্টবিটটো চেক কৰিছে। আঙুলিটো কেনেকৈ ভৰাই দিছে দেখিলে অকণমানিটোৱে? ইমান মৰম লগা পোৱালীকেইটা, মোৰ দেখি সঁচাকৈ বহুত বেয়া লাগিছে। গতিকেলৈ আপোনালোকৰ সহায় বিচাৰিহে মই আজি, সহায় কি, আপোনালোকৰ আশীৰ্বাদ বিচাৰি মই এই ভিডিঅ'টো বনাইছোঁ। আৰু এয়া অকণমানিজনী চাওক, এই ভাগৰ হাৰ্টৰ অপাৰেশ্যন হৈ গ'ল, কিন্তু তথাপিতো তাই বহুত ভালকৈ ভাল নাই হোৱা। আৰু এই অকণমানিটি 2 বছৰ হৈছে মাত্ৰ, আৰু সেই অপাৰেশ্যন হ'ব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কিন্তু আপোনালোক সকলোৱে এই অকণমানিকেইটাক আশীৰ্বাদ কৰিব।